ৰাসৰ মানুহে এনেই ভয় খায় মোহনৰ ৰাসখনটো আপোনালোকে দেখিছে মানুহ ইমান যিমান আছে সেইখিনি খেদাব লাগে মাতিব লাগে ৰাস নিজে নিজে হৈ যাব মই দেখাই দিছোঁ ধৰিছোঁ পেলাইছোঁ আকৌ ধৰিছোঁ পেলাইছোঁ এইফালেতো মানুহ আছে ইফালে যাচোন যা সিফালে যাচোন যা এনেকৈ মানুহ আধা খেদা এবাৰ খেদাইছে এবাৰ মাতিছে ৰাস হৈ গ'ল মৰিগাঁও মানে আপোনালোকৰ ওচৰৰ বায়েন এজন এতিয়া বেহুচ হৈ পৰি আছে কিয় জানেনে মই মানুহজনক আহি সুধিছোঁ বোলে বাপ ক'লৈ যায় কৈছে মই ভাওনা ৰিহাৰ্চেল কৰিবলৈ যাওঁ বোলো আই কি আছে ময়ো ভাও কওঁ কৈছে তই মুখ আছে তই ভাওনা নাচিব পাৰিবি বোলো চেষ্টা কৰিম সি কৈছে যদি তই নাচিব পাৰ মই 500 টকা দিম মই কৈছে নাচাম বায়েনেতো পুৰা খোলত বজাইছে তাকিতি খিতৌ তাকিতি তাও ধিম দে তাকিতি খিতৌ মাই ডগ মই বোলে এষা আকৌ কি কথা কৈছে মোক কৈছে না যদি নাচিব পাৰ 500 টকা দিম মই কৈছোঁ মই আপোনাৰ চেয়াৰত মই নাচিম মই ধুনীয়াকৈ মই মঞ্চত নাচি দিম কিন্তু চেয়াৰটো মই নিজে মুখেৰে বজাই গাম মোক কৈছে তই মুখেৰে বজাব পাৰিবি খোলৰ চেয়াৰ মই কৈছোঁ বজাই দিম কৈছে বজা বোলো আপুনি বজা শিকাই দিয়ক বায়েনে বজাইছে তাকিতি খিতৌ তাকিতি তাও ধিম দে তাকিতি খিতৌ তাকিতি তাও মোৰতো মাথা বেয়া হৈ গৈছে তাৰপিছত চেয়াৰটো মই নিজে বনাইছোঁ তোক চিনি নাপাওঁ তাক চিনি পাওঁ তাক চিনি পাওঁ ধিম দে আচোন ভিন্দৌ তাক খেদি যাওঁ আপোনালোকে হাঁহিছে হাততে মাৰিছে কিন্তু বায়েন থেকে এতিয়া পৰিয়ে আছে কোনোবাই পালে যাওঁতে উঠাই লৈ যাব মই মানে এটা মাত দিওঁ হা এইটো কাৰ মাত আপোনালোকে ক'বচোন বহুতে জানে হ'লেও মই নাজানাখিনি কাৰণে কৈছোঁ আৰু কাৰ মাত আছে বাচ্চা বা মই এইটো মাইকত কৈছোঁ আপোনালোকে শুনিছে তাত কৈছে মই ইয়ালৈকে শুনিছোঁ মাইক নোহোৱাকৈ সেইটো চান্সটো ধুনীয়া আছে কাৰ মাত ক'ব কাৰ মাই ডগ সেইটো মোৰ নিজে বাচ্চা কালৰ মাতটোৱে আছে এতিয়া যদি আমাৰ কেঁকেচা মনিব কেঁচুৱা এটা হৈছে হা এতিয়ালৈকেতো নহৈছে যদি হৈছে কেঁচাটো কেনেকৈ কাটিছে আপোনালোকে গম পাইছে মানে কেঁচা যদি আঁতৰত কানে আপোনালোকে ইয়াত কেঁচুৱাটো মাত শুনে তেতিয়া গম পাব এইটো কেঁকি কেঁচুৱা বুজি পাইছে আপোনালোকে গম পাইছে মই দেখাই দিওঁ এইটো বেলেগৰ কেঁচা এতিয়াহে কেঁকি কেঁচুৱা হৈছে আচ্ছা এনে কালিতো আপোনালোকে গমেই পাইছোঁ কেঁকি কেঁচুৱা বহুত ধন্যবাদ আৰু বেছি দীঘলীয়া নকৰোঁ আলজিভা লাগি আছে গতিকে আপোনালোকে আশা কৰোঁ আপোনালোকে মৰম চেনেহ এই আশীৰ্বাদ দিব আৰু বাৰীফালৰ গীতটো কোনটো বাৰীফালৰ গাহৰি গীতটো গাহৰি বাৰীত সোমাই কৈছোঁ নৌখাই আছিলা মই ওলাইছোঁ তাত গাহৰি মোলৈ নোচা কেনে দিছিলা এইবিলাক গীত মানে মই নিজে আছোঁ মই যে মোৰ জীৱনটো বহুত ভেদলৈ হৈ গৈছে মই বহুত আপোনালোকেতো এটা কবিতা মনত আছে এইটো হালধীয়া চৰাই বাওধান খায় বাওধান হালধীয়া চৰাই কণ্ট্ৰলৰ চাউল খায় কণ্ট্ৰলত ইমান এভেইলেবল চাউল থাকে ক'ত বাওধান খাব হাওদা পুতেকে হালধীয়া চৰাই কণ্ট্ৰলৰ চাউল খায় হাওদা পুতেকে টেম্পু চলাই যায় ইমান টেম্পু হওঁতে ক'ত এইটো নাও চলাব এইটো হৈছে অ' গৌ আগ খাওঁ কিয় আগডাল নাখাই গুৰিডাল কামুৰি দাঁতনো ভাঙো কিয় এইবিলাক মই নিজে ওচৰা এনেই থকাতকৈ আজিকালি পঢ়া শুনা কৰিছোঁ যে বুলি ওলো নাই লফা ৱাই ঘৰ মুটি দিলোঁ একেদিন নাই চাফা
ছোৱালীবিলাকৰ মাক দেউতাকে মোক বহুত পিটিছেও মোৰ কাৰণে ল'ৰা ছোৱালী দহক চাওঁ গৈছে বুলি মোক উলিয়াই দিম বুলি কৈছে আৰু কিন্তু মই ভেটেলত যিমানবাৰ হৈ আছোঁ আৰু এতিয়া বহুত সাহস ভাল লাগিল সাহসটো আপোনালোকৰ মাজলৈ আহি গতিকে আৰু এটা এতিয়া সাহসটো মই মানে এনেকে কপি আছোঁ দেই তললৈ চাই তো মই ভাবিছোঁ ঠাণ্ডা লাগিছে কি নহয় ইমান মানুহ একেলগে দেখিছে ভয়তে কপি আছোঁ ভয়তে তোমাৰ কি ক'ম নে কি নক'ম লাগি আছে মানে এতিয়া আৰু এই সাহসটো শিল্পীসকলৰ ৰৈ আছে তেখেতসকলৰ প্ৰগ্ৰাম কৰি অনুষ্ঠান কৰিবই গতিকে ভক্তমান ৰাইজ সকলো একত্ৰিত হৈ আছে এফাকি ময়ো ঘোষাৰে সামৰণি মাৰো বুলি ভাবিছোঁ কিবা পাৰিলে দি দিবচোন পুৰস্কাৰ সাহসটো পুৰস্কাৰটো সাহসৰ বিহু পুৰস্কাৰটো মাই গড ইয়াত বিহু গালে খুব পিটিব দাদা কৰি ভাত দিলেতো মই দি দিবচোন হে জানো ঐ কিনো তোমাক হিৰতে পাই জিলিকা তোমাৰ গাঁও দুখ ঐ হাঁহিলে ধন্যবাদ ঐ তোমাৰ মৰমতে অহা যোৱা কৰোঁতে তোমাৰ লোকৰ পদূলি দুবহতি বনৰিলে মৰমৰ অভাৱত অহা যোৱা কমিলে মৰি যোৱা দুবহতি পুনৰ গজি উঠিলে তাত এই ব্ৰহ্মাই হাতি জীৱ জগত ৰাম ৰাম এই মায়া খোজা মাজে ঘুমতি যায় ৰাম মায়া খোজা মাজে ঘুমতি যায় লোৱা মনাই কচিতে ঠিকনা এ পাবা মনাই হৃদয়তে কুঠস্থা এ ৰাম নাম মুখে ললে শুনা যায় ঐ কলিত মানৱ দেহাই মুকুতি পায় কলিত মানৱ দেহাই মুকুতি পায় গতিকে ইমানখিনি বৰ্তমান ৰাইজ সন্মুখত পাইছোঁ কি আচৰিত মোৰ ঘৰৰ তৰফৰ পৰা হয় কৰজে আপোনালোকৰ এতিয়া আশীৰ্বাদ বিচাৰিছোঁ ভৱিষ্যত জীৱন যাতে কুশলে যায় ধৰা পোচ আৰু দীৰ্ঘজীৱী হওক আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ যাতে সদায় পাওঁ এটা আশীৰ্বাদ কৰোঁ ধন্যবাদ গুড লাক গুড লাক গুড লাক গুড লাক গুড লাক গুড লাক বহুত বহুত ধন্যবাদ বাবুল দা ধন্যবাদ মানৱ দা আৰু যোৱাৰ আগতে সকলোৱে আকৌ এবাৰ থেংক ইউ ধন্যবাদ জনাইছোঁ মই কিছু সময়ৰ আগতে আপোনাক কৈছিলোঁ যে বিহু